এখন দেশত লটকন নামেৰে এটা বৰ দুখীয়া বামুণ আছিল। বামুণৰ ঘৈণীয়েকজনী বৰ মুখচোকা আছিল। গিৰিয়েকে টকা ঘটি আনিব নোৱাৰে দেখি তাই সদায় গিৰিয়েকক দপালি থাকে। ঘৈণীয়েকৰ দপালনি খাই খাই এদিন বামুণৰ মনত বৰকৈ বেজাৰ লাগিল। সি ভাবিলে, ৰূপবান এগাল ঘটি আনিব নোৱাৰিলে মই আৰু ঘৰলৈ উভতি নাহো। ইয়াকে ভাবি বামুণ পুৱাই ঘৰৰ পৰা গুচি গল। বামুণ যাওঁতে যাওঁতে বেলি দুপৰ হল। তেতিয়ালৈকে তাৰ পেটত খুটকনেটিও পৰা নাই। ভোকে পিয়াহে বামুণক জৰ্জৰিত কৰিলে। এনেতে আলিৰ কাষতে বামুণে এখন মিঠৈৰ দোকান দেখি ওচৰ চাপি গল। দুপৰীয়া মিঠৈৰ দোকানৰ গৰাকীয়ে খাই বৈ উঠি তাৰ 8 বছৰীয়া পুতেকক দোকানখনৰ ৰখীয়া পাতি সিটো কোঠালিত অলপ শুইছিল। বামুণ দোকানৰ ওচৰত থিয় হলত ল'ৰাটোৱে সুধিলে, তোমাক কি লাগে? তোমাৰ নাম কি? বামুণে উত্তৰ দিলে, মই মিঠৈ খাবলৈ আহিছো, মোৰ নাম মাখি। এই বুলি বামুণে টপকৰে মিঠৈ মুখত সুমুৱাবলৈ ধৰিলে। বামুণৰ কাম দেখি ল'ৰাটোৱে বাপেকক চিঞৰি চিঞৰি মাত লগালে, মাখিয়ে মিঠৈ খালে ঐ পিতাই, মাখিয়ে মিঠৈ খালে। বাপেকৰ চিলমিলকৈ টোপনি আহিছিল। পুতেকে টোপনিত ব্যাঘাত জন্মোৱা দেখি বাপেকে আমনি পাই উত্তৰ দিলে, মাখিয়ে মিঠৈ খাইছে যদি খাওক, তই মোক দিগদাৰ কৰি নাথাকিবি। এই কথা শুনি বামুণে লাহেকৈ ল'ৰাটোক ক'লে, শুনিলি এতিয়া তোৰ বাপেৰে মোক মিঠৈ খাবলৈ কৈছে। এই বুলি বামুণে মিঠৈবোৰ খাই আধ্যা কৰিলে। ল'ৰাটোৱে দেখি সহিব নোৱাৰি আকৌ ৰিঙিয়াই বাপেকক মাতিলে। পিতাই, মাখিয়ে মিঠৈবোৰ খাই আধ্যা কৰিলে। এইবাৰ বাপেকে ভেকাহি মাৰি ক'লে, আধ্যা কৰিলে যদি কৰক, তই কেপকেপাই নাথাকিবি। ল'ৰাটোৱে বাপেকক কথাটো ভালকৈ বুজাই ক'বলৈ ভিতৰলৈ উঠি গ'ল। আৰু সেই সুৰুঙাতে বামুণে মিঠৈ দোকানীৰ হাতনি পেৰাটো তাতে পৰি থকা দেখি তাৰ পৰা দুকুৰি ৰূপ উলিয়াই লৈ পলাই উদ্ধং কৰিলে। বাপেকক জগাই মাখিয়ে মিঠৈ খোৱা কথাটো ভাঙি কলত বাপেকে বাহিৰলৈ ওলাই আহি দেখিলে যে তাৰ মিঠৈ আটাইবোৰ খালে। তেতিয়া ল'ৰাটোক খং কৰিলত ল'ৰাটোৱে ক'লে, মই দেখোন তোমাক গুৰিৰে পৰা কৈয়ে আছিলো মাখিয়ে মিঠৈ খাইছে বুলি, তুমিহে ক'লা খাওক। বাপেকে ক'লে, তই কৈছিলি মাখিয়ে খাইছে বুলি, মানুহে খাইছে বুলি নকলি কিয়? পুতেকে উত্তৰ দিলে, সি মোক তাৰ নাম মাখি বুলি কৈছিল। বাপেকে কোনফালে মানুহটো পলাই গ'ল পুতেকক সুধি লৈ তাৰ ঘোঁৰাটোত উঠি লৰালৰিকৈ সেইফালে খেদি গ'ল। বামুণে মিঠৈ খাই বেগাবেগিকৈ পলাই গৈ থাকি ভাগৰ লাগি বাটৰ কাষৰে গছ এজোপাৰ তলত বহি জিৰাইছিল। এনেতে হঠাৎ হাবিৰ পৰা এটা গাহৰি ওলাই আহি বামুণৰ ফালে চোচা ল'লে। বামুণে গছজোপাৰ চাৰিওফালে ঘূৰিবলৈ ধৰিলে আৰু গাহৰিটোও ঘূৰিবলৈ ধৰিলে। এইদৰে দুয়ো ঘূৰি থাকোঁতে এবাৰ বামুণে খপকৰে গাহৰিটোৰ নেজত ধৰিলে। বামুণে গাহৰিৰ নেজডাল এৰিব নোৱাৰা হ'ল, কাৰণ এৰিলেই গাহৰিয়ে তাক খাং কৰিব। ইফালে মিঠৈৰ মালিকে ঘোঁৰাত উঠি গৈ সেইখিনি পাই দেখিলে যে গাহৰিৰ নেজত ধৰি এটা মানুহে এজোপা গছৰ চাৰিওফালে ঘূৰিব লাগিছে। সি সেইখিনিতে তাৰ ঘোঁৰাটো ৰখাই ঘোঁৰাটোৰ পিঠিৰ পৰা নামি আহি বামুণক সুধিলে, ককাই, তুমি গাহৰিটোৰ নেজত ধৰি তাক এইদৰে ঘূৰাই আছা কিয়? বামুণে উত্তৰ দিলে, তোমাৰ কথাৰ উত্তৰ দিবৰ মোৰ আজৰি নাই। তুমি দেখা নাই জানো সেই টকাবোৰ? সি ক'লে, দেখিছো। বামুণে ক'লে, গাহৰিটোৱে এইদৰে ঘূৰাই থাকিলে গাহৰিটোৱে পাকে পতি ৰূপ আদি দিয়ে, সেই দেখি ঘূৰাই আছো। মিঠৈৰ দোকানীয়ে এই কথা শুনি ভাবিলে, আজি মোৰ অনেক টকাৰ লোকচান হৈছে। যদি এইদৰে এগাল টকা ঘটি ল'ব পাৰো তেন্তে ভালেই হয়। ইয়াকে ভাবি সি বামুণক ক'লে, ককাই, মোকো পাকচেৰেক ঘূৰাবলৈ দিবানে? ময়ো বৰ বিপদত পৰিছো। মোকো যদি পাকচেৰেক গাহৰিটো ঘূৰাই ৰূপ ঘটিবলৈ দিয়া বৰ উপকাৰ হয়। এটা যোৱা চোৰে মোক আজি বৰকৈ ঠগি মোৰ বহুত টকা চুৰ কৰি নিলে। তাৰ কথা শুনি বামুণে ক'লে, তুমি বিপদীয়া পথিক, তোমাক উপকাৰ কৰিলে মোৰ পুণ্য হ'ব, বাৰু ঘূৰোৱা। এই বুলি সি ঘূৰি থাকোঁতেই গাহৰিৰ নেজডাল মিঠৈৰ দোকানীক ধৰিবলৈ কৈ দোকানীয়ে ধৰিলত সাউৎ কৰে সি নিজে এৰি দি লৰালৰিকৈ ৰূপবোৰ গোটাই দোকানীৰ ঘোঁৰাটোৰ পিঠিত উঠি ঢাপলি মেলি গুচি গ'ল। আৰু দোকানীয়ে গাহৰিৰ নেজডাল এৰিব নোৱাৰি ঘূৰি থাকিবলৈ ধৰিলে, কাৰণ নেজডাল এৰি দিলেই গাহৰিয়ে তাক মাৰি পেলাব। বামুণ ঘোঁৰাত উঠি ভালেমান বাট গৈ গধূলি এঘৰত আলহী ৰলগৈ। ৰাতি সি তাতে খাই বৈ শুই ৰাতিপুৱাৰ আগতেই তাৰ ঘোঁৰাটো য'ত বান্ধি থৈছিল তাত ঘোঁৰাটোৰ মুখৰ আগৰ ঘাঁহবোৰৰ ভিতৰত ৰূপ 10 টকা সুমুৱাই থৈ গুচি আহি আকৌ শুই থাকিলহি। ৰাতি ভালকৈ পুৱালত গৃহস্থ শুই উঠিল। আলহী বামুণেও উঠি লৰালৰিকৈ গৃহস্থক দেখুৱাই ক'বলৈ ধৰিলে, ঘোঁৰাটোৰ মুখৰ আগৰ ঘাঁহবোৰৰ পৰা নিতৌ ৰাতিপুৱা 10 টকাকৈ ৰূপ পাওঁ।
আৰু তাৰেই মই প্ৰতিপালিত হওঁ। বামুণৰ কথা শুনি গৃহস্থৰ লোভ লাগিল। সেই ঘোঁৰাটো বামুণৰ পৰা কিনি ল'বলৈ বৰকৈ খট বান্ধকৈ ধৰিলে। দৰ দস্তুৰ কৰি সি 600 টকাৰ ৰূপত বামুণৰ পৰা ঘোঁৰাটো কিনি ল'বলৈ ওলাল। বামুণে প্ৰথমে নিদিও নথকৈ শেষত ক'লে, বাৰু আৰু আঢ়ৈ কুৰি অৰ্থাৎ 650 টকা দিয়া, আৰু মই ঘৰলৈ যাবলৈ তোমাৰ ঘোঁৰাটো দি দিয়া। দি তুমি নেৰা যেতিয়া মোৰ ঘোঁৰাটো লোৱা আৰু। বামুণে লৰালৰিকৈ টোপোলা বান্ধি ৰূপগাল লৈ গৃহস্থই দিয়া ঘোঁৰাত উঠি গুচি আহিল। আগেয়ে যি বাটেদি বামুণ গৈছিল সেই বাটেদিয়েই উভতি আহোঁতে সি সেই গছৰ তলত মিঠৈ দোকানীয়ে তেতিয়ালৈ সেই গাহৰিটোৰ নেজত ধৰি ঘূৰি থকা দেখিলে। বামুণক দেখি মিঠৈ দোকানীয়ে মাত লগালে, মোক ভাল ঠগি গলা, ৰূপো নাই, অথচ গাহৰিটোৰ নেজত ধৰি ঘূৰি ঘূৰি লেবেজান হলো। বামুণে উত্তৰ দিলে, ককাই মই তোমাক ঠগোৱা নাই। তুমি মোৰ কথা শুনি যদি লেখি লেখি 100 পাক গাহৰিটোক ঘূৰোৱা তেন্তে দেখিবা নিশ্চয় 100 টকা ৰূপ পাবা। বামুণে দেখিছিল যে গাহৰিটো ঘূৰি ঘূৰি লাহে লাহে দুৰ্বল হৈ আহিছে আৰু 100 পাক ঘূৰিলেই সি পৰি মৰিব। সেই দেখি সেই কথা কৈছিল। বামুণে এইদৰে মিঠৈৰ দোকানীক কৈ ঘোঁৰা চেকুৰাই গুচি গ'ল। দোকানীয়ে অলপ উশাহ পাই ঘূৰাই থাকোঁতে অলপ পৰৰ পিছত গাহৰিটো পৰি মৰি থাকিল। তাৰ পিছত দোকানীয়ে ৰক্ষা পৰিলোঁ বুলি ভাবি তাৰ ঘৰলৈ উভতি গুচি আহিল। বামুণে ঘৰ পাই বামুণীৰ হাতত টকাবোৰ পেলাই দি ক'লে, নে এইবোৰ ৰূপ। ৰূপবোৰ দেখি বামুণীৰ মহা আনন্দ মিলিল। আজিৰ সাধুটো এইখিনিতে শেষ হৈছে। আপোনালোকে যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটি সাধু লৈ আকৌ লগ পাম। ধন্যবাদ।